খানা বৰ ধুনীয়া বনায় মাছখন কিমান স্পেচিয়েল বনাইছে মোৰতো মাংসটোহে বেছি ভাল লাগিছে এই আমি আকৌ দুইখানেও ভাল পাইছো আই এই কিমান হ'ল বিল 1200 টকা বেছি হোৱা নাই নাই হোৱা মানে চাউলটোৱে মেইন আপুনি চাবচোন চাউলটো যদি বেয়া হয় বাকী খানাত টেষ্টি হ'লেও মুখত নেলাগে গৈ থাকো বলক বল ক'লে বাইকখন বিচাৰিবলৈ দেৰি হ'ল বলক বলক এই তহঁতে আকৌ পাণ চান কিবা খাবি নেকি পাণ এটা খোৱালে ভাল আছিল পাণ এটা চুবাই অপাৰেশ্যনত নামি দিম ঠিক আছে। বলক কৈছা আজি মানে ডিউটিলৈ যাবলৈ মন নকৰিছে কিয় চা কোনে সেইহেন ৰাজকীয় পৰিৱেশৰ পৰা ঘূৰি অহাৰ পাছত মই খাকী পোচাকযোৰ পিন্ধি ডিউটি কৰিম নে আৰু এতিয়া মোৰ একে চা বাৰে বাৰে মনটো উৰা জাহাজলৈ উই গুচি যায় হয় গাড়ী এখন লৈ পেলাই গোটেই গুৱাহাটীখন এপাক ঘূৰি দিব পৰা হ'লে সেইটোৱে মই ভাবি আছো এটা কাম কৰক গাড়ী এখন আনক দুইটা এক চকৰ মাৰি দিওঁ দুটাৰ কাৰণে দুখন চিটি বাছ লৈ আহ যা আচ্ছা কি এই আজি নুঘূৰো দিয়ক কিয়া না এচি আছে না চিট বেল্ট আছে উৰা জাহাজত উঠাৰ পিছত ছুটি বাছত মই কেনেকে এডজাষ্ট হ'ম তই নবা ভুলি আমাৰ ঘৰৰ পৰা থানালৈকে এয়াৰপৰ্ট এটা বনাই দিওঁ উৰি আহিবি এইখিনিৰ পৰা অন্তৰ্ধান হৈছে হয় ইয়াত ধান হৈ গৈছে চাওঁ 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 কি এই অন্তৰৰ ধানখিনি চাওঁ সেইটো ধান নহয় অন্তৰ্ধান নাইকিয়া হৈ গৈছে আচ্ছা কিমান সময় হ'ল ধৰক আধা ঘণ্টামান হ'ল বেছি দূৰ যোৱা নাই গাড়ী এখনলৈ পিছা কৰিলে ধৰি দিম মোৰ গাড়ী আছে ঘৰটো ওচৰতে লৈ আহিম নেকি গাড়ীখন দেৰি নকৰো নেকি তেতিয়াহ'লে বলক আহক এইফালে হয় আগৰ ফালে বৰ ধুনীয়া দেই গাড়ীখন হয় হয় মোৰো গাড়ী এখন আছিল নহয় মই খালি ৰাখিব নোৱাৰিলো কিয় চুই কেঁচা ফচি গ'ল যে হা কি যে কথাবিলাক মুখেদি ওলাই আছে বলক বলক চোৰৰ সন্ধানত যাওঁ বলক বলক এচি ষ্ট্ৰং নে হয় হয় ভাল দুইত দিব ঐ ডাঙৰীয়া টোপনিয়াই গ'লে বাইক চুৰ কেনেকে ধৰিব হে ডাঙৰীয়া চকুকেইটা মেল নাই মই কিবা এটা ভাবি আছো এই পুলিচৰ চকু টোপনিয়ালেহে যেন ধুনীয়া দেখে এইটোৱে দেখোন বাইক চুৰটো বেয়া নাপাব দেই মইতো কেনেকে জানো আপুনি থানা মানুহ বুলি অ'কে ন' প্ৰব্লেম চিন্তা কৰিব নালাগে এতিয়া পাতি চালনা কৰি চুৰটো উলিয়াই দিম নাই মনে মনে থাকো আমি চুৰ বিচাৰিয়ে ওলাই আহিছো তই গাড়ীত উঠ না এ কি নেক্সা মাৰি আছো বেকেটাই আহক গাড়ী গৰম হৈ যাব বল 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 দেৰি হৈছে দেই না মই কলৈ যাম তই গাড়ীত উঠচোন চুৰ বিচাৰি যাওঁ হয় নি বলক এই ওলা 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 ইয়াতে ৰখালে যে 3টা বাজিল এই তহঁতৰ ভোক লগা নাই লাগিছে চা পইচা আছে আছে ইহঁতক ভাতটো খুৱাই দিয়ক চুৰ কেতিয়া ধৰিব ধৰিম ভাতটো খাই ধৰো আজিতো বৃহস্পতিবাৰ নহয় ন আহ ঠিক আছে আপোনালোক যাওক মই আহি আছো বহুত মস্তি লাগিল উগাৰৰ কোব চোৱা খানা বৰ ধুনীয়া বনায় মাছখন কিমান স্পেচিয়েল বনাইছে মোৰতো মাংসটোহে বেছি ভাল লাগিছে এই আমি আকৌ দুইখানেও ভাল পাইছো আই এই কিমান হ'ল বিল 1200 টকা বেছি হোৱা নাই নাই হোৱা মানে চাউলটোৱে মেইন আপুনি চাবচোন চাউলটো যদি বেয়া হয় বাকী খানাত টেষ্টি হ'লেও মুখত নেলাগে গৈ থাকো বলক বল ক'লে বাইকখন বিচাৰিবলৈ দেৰি হ'ল বলক বলক এই তহঁতে আকৌ পাণ চান কিবা খাবি নেকি পাণ এটা খোৱালে ভাল আছিল পাণ এটা চুবাই অপাৰেশ্যনত নামি দিম ঠিক আছে। বলক ছাৰ থানা পালোহি দেখোন কথা আছে আপোনাৰ হাতত 100 টকী 5টা হ'ব নেকি হ'ব কিয় লাগে ছাৰ না মোক নালাগে এই ইহঁতক 100 দি দিয়ক আপোনাৰ কামটোত ইহঁতৰ কষ্টও হৈছে আৰু মোৰ বাইকখন ছাৰ মানে বাইকখন এইটো কাইদাত বিচাৰিলে নেপাম কাইদাটো অলপ সলাব লাগিব পাই যাম আপুনি এইবোৰ টেনশ্যন ল'ব নালাগে এইবোৰ কেছ আমাৰ বাবে চিম্পল ৰেগুলাৰ থাকেই পালে খবৰ দিম বাহঁতা ক'ত মই বাইক বিচাৰিবলৈ গৈছো কিয় আমি তিনিওজন দেখোন তেখেতৰ গাড়ীত ঘূৰিলো কিমান সোমাই থাকিবি অকণমান ফুৰি আহিলো ন এই খানা সঁচাই ধুনীয়া আকৌ 100 টকাটো আছেনে নাই এই যধে মধে খৰচ নকৰিবি আছে কেকেটা কেনেকুৱা কেছ নেক্সট আহিলে আছো আপুনি মহান চা নাই একো নাই বোলে হেই আপুনি মহান
সেইখিনি মোৰ দায়িত্ব এই মহান এই, ছাৰ, নাপায় মহান ছাৰ। ঐ, মোহন হে নহয় কি হ'ল এটা শব্দও নকৰিব লাজ নাপায় আপুনি এজন মানুহক ঐ ক'ত যা তই আছো হে এই 100 টকাটো থৈ দিয়কচোন আপুনি সেইটো লওকচোন মোক কিয় দিছা আপুনি যে দিছিলে মানুহটো পৰা উলিয়াই মানে মই জানোৱে মোৰ ক্ষেত্ৰত এইটো হ'ব যে মানুহক একদম হেল্প কৰিব নালাগে মই ফচিব লাগে লাষ্টত ক'লৈ যায় লোকৰ পইচা নাখাওঁ দি থৈ আহোঁ আৰু মাছে ভাতে সেই সোপা যে হজম কৰিলে দিম মই সেইখিনিও ঘূৰাই দিম হাৰামৰ ধন মোক 1 টকা নালাগে মই অন্যায় কৰা মানুহ নহয় ছাৰ চুপ থাকক আপুনি লেকচাৰ বন্ধ কৰক বলক ময়ো যাম আপুনি নালাগে দিয়ক কিয় এই ইমান ৰ'দ কষ্ট পাব একো কষ্ট নাপাব বলক মোৰ চকুৰ আগত দিব বলক এইবিলাক কেছ আহিবই নালাগে নহয় থানা